দা আৰু বিকাশ দা মনোজ দাই আপোনালোকে প্লিজ আপোনালোকে ওপৰত ভিডিঅ' এটা বনাই দিয়ে না এটা অলৰেডি ভূটো পাই যাব হেল্ল' ফ্ৰেণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিউ এম্বইজ আকৌ বহু দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ চবকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিহেতু ভিডিঅ' একচুৱেলি বনাব মন যোৱা নাই এটা আপোনালোকে লাইক চাইক কৰি নিদিয়ে মোৰ ভিডিঅ' নাচায় আৰু চালে ছাবস্ক্ৰাইব কৰি নিদিয়ে এইটো কাৰণে ভিডিঅ' বনোৱাটো অলপ মন নোযোৱা হৈ গ'ল যি কি নহওক আজি ভিডিঅ' বনোৱা মোৰ উদ্দেশ্য হৈছে DID লিটিল মাষ্টাৰ আমাৰ মৰমৰ আপোন পেগুলৈহে আকৌ আজি ভিডিঅ'টো বনাইছোঁ এইটো নতুন কথা নহয় আপোন পেগুৰ বিষয়ে চবেই জানে কিন্তু জানিলে এতিয়া কিছুমানে নজনা নিচিনা লাগিছে এটা খবৰ শুনা মানে মনটো বেয়া লাগিছে ভিডিঅ' বনোৱা মন নাছিলে হ'লেও এতিয়া আকৌ ভিডিঅ'টো বনাইছোঁ যেনেকৈ ভিডিঅ'ত তেওঁৰ ওপৰত ভিডিঅ'টো বনাই আছে ৰঞ্জু মিলি অফানা বিশ্বজিৎ পাঙি বহুত ইউটিউবাৰে ভিডিঅ' বনাই আছে কিন্তু কিছুমান মানুহ এতিয়াও বুজি পোৱা নাই ভিডিঅ'বিলাক কেলৈ বনাই আছে একচুৱেলি বহুতো কমি যোৱা মেইন উদ্দেশ্যৰ কাৰণে আজি আকৌ ভিডিঅ'টো বনাইছোঁ কিছুমানে ভাবিছে আমি যিটো আগতে ভোট দিছিলোঁ এইটোৱে বুলি একচুৱেলি এইটোৱে নহয় যেতিয়ালৈকে ফাইনেল ৰাউণ্ড নাপায় তেতিয়ালৈকে আমি ভোট দি থাকিবই লাগিব আপোনালোকেও আজি এইটো কথাটো ক্লিয়াৰ ৰহে আমি আজি আকৌ ভিডিঅ'টো বনাইছোঁ আপোনালোকে একচুৱেলি ভোটটো কেলৈ দিয়া নাই এইটো প্ৰশ্ন কৰিব লাগিব ভোটটো দিলেহে আপোনালোকে উইনাৰ হ'ব আপোনালোকে যদি ভোট নিদিয়ে মানে কেনেকৈ উইনাৰ হ'ব ভাল ডান্স হৈছে কিন্তু পাব্লিক ছাপৰ্ট পোৱা নাই এইটো কাৰণে আকৌ ভিডিঅ'টো বনাইছোঁ আকৌ শনিবাৰ আহি আছে প্ৰতি সপ্তাহৰ মূৰে মূৰে আমি ভোট দি থাকিব লাগিব তেনেকৈ ছেম টু ছেম প্ৰচেছ আগত যেনেকৈ দিছিলে এনেকৈ একো বেলেগ নাই মিছ কল দিব লাগে আৰু মই ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে আপোনালোকে তাত ভোটটো তাত দি দিব পাৰিব লিংকটো মই তাত দিয়া আছে ডেছক্ৰিপশ্যনত আপোনালোকে আশা কৰোঁ আপোনালোকে ভোটটো দি জড়িত কৰিব অসমত যিমান জনপ্ৰিয় ইউটিউবাৰ আছে তেওঁলোকলৈ প্লিজ আপোনালোকৰ ওপৰত অলপ আপোনালোকে ভিডিঅ' এটা বনাই দিয়ক যিহেতু আমাৰ ভিডিঅ' 100%ত 2% বা 5% নাচায় কিন্তু আপোনালোকে যদি আপোনালোকৰ বিষয়ে অলপ ভিডিঅ' এটা বনাই দিয়ে নিশ্চয় অসমত যিমান মানুহ আছে গম পাই যাব ভোটটো দিব লাগে বুলি প্লিজ ডিম্পু দা আৰু বিকাশ দা মনোজ দাই আপোনালোকে প্লিজ আপোনালোকৰ ওপৰত ভিডিঅ' এটা বনাই দিয়ে না এটা অলৰেডি ভোটটো পাই যাব আপোনালোকে নিশ্চয় গম পায় কিন্তু হ'লেও বনাই দিয়া নাই কেলৈ বনোৱা নাই মিচিঙৰ মাজত কিমান ইউটিউবাৰ আছে তেওঁলোকে বনাই আছে কিন্তু এইটোৱে মানে যোৱা নাই আপোনালোকে যদি ভোট ভিডিঅ' এটা আপোনালোকৰ ওপৰত যদি আপোনালোকে ভিডিঅ' এটা বনাই দিয়ে অলৰেডি আপোনালোকে উইনাৰ হ'ব বুলি আমি জানো বহুত ভাল ডান্স কৰি আছে কিন্তু পাব্লিক ছাপৰ্টটো পোৱা নাই সেইটো কাৰণে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আশা কৰি ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো বনাই দিব বুলি প্লিজ আপুনি কি ক'ম আজোৰ কৰিছোঁ আপোনালোকক প্লিজ আপোনালোকৰ ওপৰত ভিডিঅ' এটা বনাই দিয়া প্লিজ ইমানেই ক'লোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই বনাব বুলি প্লিজ ইমানেই ৰিকুৱেষ্ট কৰিব পাৰোঁ আৰু কিমাননো ক'ম প্লিজ বনাই দিব আৰু আশা ৰাখিছোঁ আশা কৰোঁ আপোনালোকে ভোটটো দি জয়যুক্ত কৰিব আপোনালোকেও আজি কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম মই বেক কেমেৰা দি ভিডিঅ'টো বনাইছোঁ কমেণ্ট কৰি জনাব ইভাগে মই ফ্ৰণ্ট কেমেৰা দি ভিডিঅ' বনাওঁ আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ